আমি জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব। তাৰমানে অভাৰলেপিং ৱেটিং লিষ্ট যিটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহ'ব, চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই, এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশ্যনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ বিভাগ কেইটা হ'ব, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ 3টা কোম্পানীত 2,500 পোষ্ট, যিটো নতুন বিজ্ঞাপন ওলাব জুলাই মাহৰ শেষ সপ্তাহত। কৃষি বিভাগত যিটো আমাৰ এটা পোষ্ট আছে, এইটো কি বুলি কয় যিখিনি এক্সটেনশ্যন এছিষ্টেণ্ট বুলি কোৱা হয়, তাতে আমাৰ 2,500 পোষ্ট ওলাব, 2,500। এইটো গ্ৰেড 3 পোষ্ট হয়, গ্ৰাম সেৱক বুলি যিটো কোৱা হয়। পুলিচত আৰু 2,000 পোষ্ট ওলাব। স্বাস্থ্য বিভাগত আৰু 600 পোষ্ট ওলাব। গ্ৰেড 3 অসম চৰকাৰৰ বিভিন্ন বিভাগত ওলাব 2,519টা। গ্ৰেড 4 বিভিন্ন বিভাগত ওলাব 1,347টা। পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগত পঞ্চায়ত ছেক্ৰেটাৰীকে আদি কৰি বিভিন্ন পদত ওলাব 1,000টা। আৰু শিক্ষা বিভাগৰ 3টা ক্ষেত্ৰতে এলিমেণ্টাৰী, হায়াৰ ছেকেণ্ডেৰী আৰু হায়াৰক লৈ আৰু পোষ্ট ওলাব 10,219টা। তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15,000 আমি নিযুক্তি কৰিম, যাতে কোনোবা অভাৰলেপিং ৱেটিং লিষ্ট হ'লেও এট দ্য এণ্ড অফ দ্য ডে ইট ইজ একজেক্টলি 1 লাখ, আৰু সেই পৰ্যায়ত আমি যাব পাৰোঁ। আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে যি 44,703 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হ'ল তেখেতসকলক 25 তাৰিখে খানাপাৰাত নিযুক্তি পত্ৰ ল'বলৈ আমি এই সাংবাদিক মেলৰ জৰিয়তে আটাইকে নিমন্ত্ৰণ জনাইছোঁ। অমিত শ্বাহ ডাঙৰীয়া 3 বাজিৰ পৰা 3:30 বজাত আহি সভা অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীসকলে 2:30 বজাৰ ভিতৰত সভাকক্ষৰ ভিতৰত সোমাব লাগে। মিটিং 1-1.5 ঘণ্টা সময় চলিব। তাৰ পিছত আমি কেনেকৈ এপইণ্টমেণ্ট লেটাৰ পাব বা ক'ত আমি এপইণ্টমেণ্ট লেটাৰ দিম, কেনেকৈ দিম, কোন কাৰ্যালয়ত গ'লে তেওঁলোকে পাব, তাৰ বিষয়ে আমি তেওঁলোকক গোটেই কথাখিনি আমি জনাম। কিছুমানে যাতে পিছত আমাৰ অসুবিধাৰ সন্মুখীন নহয়, গতিকে সকলো প্ৰাৰ্থীয়ে সেই সভাখনৰ শেষ নোহোৱালৈকে বিশেষকৈ গোটেই কথাখিনি শুনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে মই প্ৰাৰ্থীসকলক 25 তাৰিখে 3 বজাত পুৱাকৈ, বিশেষকৈ 2:30 বজাত পুৱা কৰি মই সভালৈ নিমন্ত্ৰণ কৰিছোঁ।